নমস্কাৰ মোৰ চেনেল ভিডিঅ' হৈছে অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ গাইছ এই মতে আহি পেলাই ঘৰ পাইছোঁহি আজি কাতি বিহু তাকে সকলো আমি মিলি পেলাই বিহুত আমি একেলগে এসাঁজ খাওঁ তাৰপিছতে খাই পেলাই আমি মানে অলপ ফূৰ্তি ফাৰ্তা কৰোঁ আজি যিহেতুকে কাতি বিহু আমি ওলাই যাম টেঙা খাবলৈ আপোনালোকো মানে কাতি বিহু লগ জনাইছোঁ সকলোকে আৰু সকলো দিনকালবিলাক ভালদৰে যায় যাতে সকলোৱে সুস্থ থাকক আমাকো আশীৰ্বাদ কৰিব যাতে আমি ভালে ভালে থাকোঁ এতিয়া আমি মানে মাহঁতৰ একেলগে বহি জলপান খাই কৰি লওঁ লৈ পেলাই আমি টেঙা খাব যাম ক'ত যাম কি কৰিম সকলো দেখাই থাকিম ভিডিঅ'টো আপোনালোকে চাই থাকিব দেই আমাৰ গুণগুণ আৰু চাওক এয়া বিচনাতে খোজকাঢ়িব আছে যে কোনটো খোজকাঢ়ি থাকে দেহা নাহিবা গ'ল দেই মা নাহিবা আমি এতিয়া আহি গ'লোঁ মানে এয়া চাওক পথাৰ দেখিছেই নহয় এয়া দেখিছে একদম আহি গ'লোঁ টেঙা খাবলৈ এতিয়া এই একদম পৰা পাই গ'লোহি বাইপাছৰ ওচৰত এফালে এইটো ছাইডত দেখিছে বাইপাছ আৰু লগতে এয়া চাওক এয়া আমাৰ এয়া গোটেই ফেমিলি লৈ আহিছোঁ এয়া টেঙা চাওক টেঙা কাটি আছে চাওক সেইটোৱেইটো আৰু দেখাম আৰু লগতে মানে কি কাতি বিহুৰ দিনাখন মানে ভাতি পেলাই টেঙা খোৱাটো এটা পৰম্পৰা এইটো আকৌ আগৰ পৰাই চলি আছে এয়া চাওক ৰাইজ আহি আছে টেঙা খাইছে পুৱাই খাইছে আকৌ আহি আছে চাওক আপোনাৰ টেঙা খাব আহিছেনে খাই হ'ল এতিয়া খাই পেলাই যোৱাগৈ ন ঠিক আছে দিয়া ঠিক আছে এতিয়া পাৰ্টি আহি আছে গৈ আছে হয় নেকি ধন্যবাদ চাবা দেই এয়া পাছোঁ মোৰ ছাবস্ক্ৰাইবটো কৰি দিব দেই টেঙা হৈ গ'ল পৰা এতিয়া খাবলৈ ৰেডি চাওক সেয়া টেঙা ভগাই আছে কোৱা দেখা কোৱা কেনেকুৱা আছে খাই খাই টেষ্ট আছে নে নাই এফালে চাওক ঐ বহি লোৱা একদম পুৰা টেঙা কাটি খাই লওঁ আৰু আমাৰ ঘৰৰ টেঙা বহুত টেষ্টি হয় এখন মাই লওক এই ইয়াৰ পৰাই খাব দিয়ক বিচাৰিছোঁ যে টেঙা কি এই দাদাহঁতৰ পৰা খাওঁ আমাৰ ঘৰৰ টেঙা খোৱাতেই বেলেগ মানে মিঠা হৈ গৈছে পুৰা টেঙাটো হ'ব ঐ ৰুণজুন টেঙা খোৱা টেঙা খাই লওঁ আকৌ লগ পাই আছোঁ খাই আছোঁ এতিয়া প্ৰায় 4:30মান বাজিছে আৰু আমি টেঙা খাই অলৰেডি হৈ গ'ল চাওক একদম পুৰা এতিয়া একদম জেগা চাফা কৰিছে আৰু এবাৰ মানুহবিলাক মানে আহি আছে আৰু গৈ আছে এনেকুৱাও আৰু সেইফালে চাওক এই ইয়াত দেখিছেনে মানুহ আহি আছে গৈ আছে এতিয়াও আহি আছে কিছুমান মানুহে আৰু খোৱালৈকে গৈ আছে তো আমাৰো দেখা হৈ গ'ল এতিয়া আমি ৰেডি হ'লোঁ লগ মজা লাগিছে একদম মানে আজি বহুত ভাল লাগিছে ধুনীয়াকৈ এতিয়া আমি গৈ থাকোঁ ঘৰলৈ আৰু একদম ডাইৰেক্ট ঘৰত লগ পাম ব'লক আহি পেলাই একদম গাইজ ঘৰ পাই গ'লোহি আৰু এতিয়া সন্ধিয়া হৈ গ'ল প্ৰায় এতিয়া মায়ে তুলসী তলত চাকি জ্বলাব আৰু ভাইটিয়ে গৈ পেলাই পথাৰত চাকি জ্বলাই আহিলেগৈ মই যাবলৈ সময় নহ'লগৈ আৰু মই আকৌ বেলেগ এটা কামত কৰিবলগীয়া হ'ল তাকে এতিয়া মানে তুলসী তলত মায়ে চাকি দিব ওলাইছে তাকে আমি ঘৰ পাই গ'লোহি ভাগৰ লাগি গৈছে মানে মই বাইকতে আহিলোঁ মাত্ৰ টমটমত আহি পালেহি তাকে মনটো অলপ ভাল লাগিছে নহয় জানো আৰু এয়া আমাৰ এইফালে বহি আছে চাওক মালকেইটা এয়া বহি আছে দেখিছে ৰুণজুন ব'লা যাওঁ ব'লা তাকে ন ভাগৰ লাগিছে ন তাকে যি নহওক হ'ব দিয়া ভাল লাগিলে যিয়ে নহওক অলপ ওলাই গ'লোঁ আজি বহুত দিনৰ মূৰত পথাৰ ফালে আৰু ভাল লাগিলে নহয় জানো গাইজ তাকে এতিয়া ভাবিছোঁ বোলো পিছৰ এতিয়া অলপ মানে কি কৰিম আৰু মায়ে চাকিগছ জ্বলাই পেলাই কিবা চাহ তাহ বনাই পেলাই দিনটো মানে চাহে যায় ভাতে খাম দিনটো যিহেতুকে আজি ভাত পানী খোৱা হোৱা নাই কাৰণে সোনকালে ভাতকেইটা বনোৱা আৰু আমাৰ এইটো কৈ দিয়া সোনকালে ভাতকেইটা খাম খাই ৰেষ্ট কৰিব লাগে তো ভিডিঅ'টো আজিলৈ ইমানেই আৰু গাইজ যদি ভিডিঅ'টো চাই ভাল পাইছে কিবা এটা কমেণ্ট কৰিব লাইক কৰিব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে তেওঁলোকে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব আজিলৈ মানে কাইলৈ পুনৰ নতুন এটা ভিডিঅ'ৰ মাজত আপোনালোকৰ মাজলৈ আহি আছোঁ আজিলৈ বাই বাই